নমস্কাৰ, মই শান্তা বৰা ডেকা সকলোকে মোৰ ইউটিউব চেনেল লুকাপাৰলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি কেইদিনমানৰ পৰা ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ আপোনালোকৰ ওচৰত। এতিয়াৰ পৰা আকৌ ৰেগুলাৰ কৰিব চেষ্টা কৰিম। ঠিক আছে, মই এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। প্ৰথম আজি পাট গলপতাৰে ষ্টাৰ্ট কৰিছোঁ। এইটো গ্ৰীণ কালাৰ, ইয়াৰ চাইজটো ডাঙৰ। আগতে ইয়াৰ দেখাইছোঁ, এইটো মই ইয়াৰ চাইজটো সৰু আছিল। এতিয়াৰ চাইজটো চাব পাৰে, ইয়াৰ খুব ধুনীয়া। ইয়াৰে চব কালাৰ এভেইলেবল আছে। বৰ্তমান মোৰ লগত গ্ৰীণ কালাৰ আছে। ইয়াৰিংটো দেখুৱাই দিছোঁ, ইয়াৰে হেংগিং। ইয়াৰে মূল্যটো 350 আৰু শ্বিপিংটো এক্সট্ৰা। মই আগৰ ভিডিঅ'টো কৈছোঁ যে অসম পিচ আৰু অসমৰ বাহিৰত হ'লে আপোনাৰ 150। যদি ভাল লাগিছে এইটো স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে। আকৌ এবাৰ দেখুৱাই দিছোঁ। নেক্সট পাট গলপতা এটা দেখুৱাইছোঁ। আগৰ চাইজটো ডাঙৰ আছিলে। এইটো চাব, এডাল আগৰ চাইজটো আছিলে আৰু এইটো। কিছুমানে চিম্পল সৰু বিচাৰে, এইটো তেওঁলোকৰ বাবে। এইটো মাল্টি কালাৰত বনোৱা হৈছে। আৰু ইয়াৰে ইয়াৰিংযোৰ মই ঝুমকাত ৰাখিছোঁ। এইটো ইয়াৰে মূল্যটো 450 আৰু শ্বিপিংটো এক্সট্ৰা। নেক্সট আকৌ পাট গলপতা এটা দেখুৱাইছোঁ। এইটো ব্লেক এণ্ড ৰেড। ইয়াৰে ইয়াৰিংবিলাক মই ঝুমকাতে ৰাখিছোঁ, হেংগিং হয়। চব কি ধুনীয়া। ব্লেক এণ্ড ৰেডত এইটো 450 আৰু শ্বিপিংটো এক্সট্ৰা। ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব। নেক্সট এইটো ডিজাইন চাব। ইয়াৰে ইয়াৰিংটো এইটো পাট ডিজাইনৰ নিচিনাই, ডাবল কৰা আছে, ডাবল লেয়াৰত। ইয়াৰে দাম 400 আৰু শ্বিপিংটো এক্সট্ৰা। এইটো এটা গলপতা। এই ডিজাইনটো চাব, ধুনীয়া মাল্টি কালাৰ হয়তো।
আৰু ইয়াৰ ইয়াৰিংটো ইয়াৰে মূল্যটো 400 আৰু শিপিংটো এক্সট্ৰা নেক্সট আৰু এটা গল্পটা দেখাইছোঁ আজি গল্পটা অলপ বেছি লৈ আহিছোঁ এইটো চাব দুগদুগী গল্পটা ৰেড এণ্ড ব্লেক ইয়াৰে ইয়াৰিংটো টপত আহিব এইটো দুগদুগী গল্পটাটোৰ ইয়াৰিংটো এইটো ব্লেক এণ্ড ৰেড ইয়াৰে মূল্যটো 350 আৰু শিপিংটো এক্সট্ৰা নেক্সট জুংলি এটা দেখুৱাইছোঁ নতুন আহিছে এইটো মাল্টি কালাৰত আছে আৰু ইয়াৰে চেইনডাল এইটো শিলিখামণি চেইন বুলি কয় এইটো ছেট ল'লে এটা বস্তু ভাল আপোনালোকে চেইনডাল চিংগেলো যথেষ্টখিনি দীঘল চেইনডাল মাল্টি কালাৰত কৰা আছে ধুনীয়া ইয়াৰ ইয়াৰিংটো দেখুৱাই দিছোঁ হেংগিং হয় ইয়াৰে মূল্যটো 450 আৰু জুৱেলাৰীটো চাব চাইজটো মোৰ হাতৰ পতা সমানে ডাঙৰ হয় চাইজটো 450 শিপিংটো এক্সট্ৰা ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব নেক্সট ঢোলচেট এটা দেখুৱাইছোঁ এইটো মিডিয়াম চাইজৰ ফুল ঢোল হয় এইটো ফুল ঢোল ৰেড মিনা কৰা আছে মই এইটো টাৰ্চেলত লগাই দিছোঁ ৰেড কালাৰ আপোনালোকে যদি বিচাৰে মই চেইনতো লগাই দিব পাৰিম মিডিয়াম চাইজৰ আৰু ইয়াৰ ইয়াৰিংটো ফুল হ'ব মানে ঢোলটো ফুলত আহিছে এইটো হাফ নহয় কিছুমানত হাফ থাকে এইটো ফুল চাব মিনা কৰা আছে ৰেড কালাৰ ধুনীয়া ইয়াৰে মূল্যটো 450 নেক্সট আৰু এটা ঢোল দেখুৱাইছোঁ এইটো বিগ চাইজৰ হয় এইটো চাব মোৰ হাতখনৰ পতাখনৰ চাইজটো চালে গম পাব চাইজটো কিমান ডাঙৰ ইয়াৰে এইটো গ্ৰীণ আৰু ৰেড মিনা ৱৰ্ক কৰা আছে আৰু জালি ঢোল বুলি কয়টো চাব পাৰে ফুল হয় হাফ নহয় ঢোলটো ফুল আৰু ইয়াৰিংটো চেম ফুল ঢোলত আহিছে এইটো 500 আৰু শিপিংটো এক্সট্ৰা এটা বুলি নহয় 2, 3, 4টা আপোনালোকে ল'ব পাৰে শিপিংটো এটাতে আহিব 80 rupees হ'ব অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত হ'লে 150 এইটো ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব
মই গল্পটা এটা প্ৰথমতে দেখুৱাইছিলোঁ এইটো ইয়াৰে ইয়েৰিংটো টপত আছিলে সৰু এতিয়া মই ঝুমকাত লৈ আহিছোঁ ডিজাইনটো এইটো ডিজাইন আপুনি চাব ইয়েৰিংটো তলত ঝুমকা আছে $550 আৰু shippingটো extra next দুগদুগী এটা লৈ আহিছোঁ ফিনিশিংটো খুব ধুনীয়া কপাৰৰ প্ৰিমিয়াম কোৱালিটি হয় কপাৰৰ এইটো ডিজাইনটো চাব খুব ধুনীয়া ৰেড কালাৰত কৰা আছে এইটো ইয়েৰিংটো টপত আহিব এইটো দুগদুগীটো মিডিয়াম সাইজ হয় আৰু ইয়েৰিংটো চাব খুব ধুনীয়া এইটো 500 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে ইয়াৰে 500 shipping extra to 500 এটা ধুনীয়া কপাৰৰ জুৱেলাৰী দিছোঁ এইটো কলপতা হয় কপাৰ মানে এইটো আকৌ এডি ষ্টন যিটো দেখুৱাই দিছোঁ এবাৰ এনেকুৱা বক্স পাব লগত আপোনালোকে এইটো এডি ষ্টন বুলি কয় আমেৰিকান ডায়মণ্ড পিংক আৰু হোৱাইট ষ্টন ইয়াৰ শ্বাইনিংটো চাব পাৰে কি ধুনীয়া আৰু ইয়েৰিংযোৰ দেখুৱাই দিছোঁ ইয়েৰিংযোৰ হেংগিং হোৱাইট আৰু পিংক ষ্টন হেংগিং হয় ইয়েৰিংযোৰ ইয়াৰে মূল্যটো 1400 ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব ইয়াৰে 1400 এনেকুৱা এটা গল্পটা দেখুৱাইছিলোঁ তেতিয়া টপ আছিলে মানে ইয়েৰিংটো টপ আছিল ইয়াৰ লগত এতিয়া ঝুমকা এযোৰ দেখুৱাই দিছোঁ ইয়াৰ লগত এইটো ডিজাইনটো এইটো চাব পাৰে ওপৰত আছে মাল্টি কালাৰ ইয়াৰে মূল্যটো 550 shipping extra 550 মাল্টি কালাৰ হয় এইটো ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে ঠিক আছে আজি ইমানখিনিয়ে দেখুৱাইছোঁ স্ক্ৰীনত মোৰ নম্বৰটো দিয়া আছে এবাৰ কৈ দিছোঁ 8135871007 থেংক ইউ